কা মানে কি জানেনে বাৰু? কা মানে কাউৰীয়ে কৰাটো নহয় আকৌ কাটো। কা মানে হ'ল একেবাৰে সহজ অৰ্থত এই যে ইমান দিনে ইমান বছৰৰ পৰা বঙালী সম্প্ৰদায়ৰ লোকসকল অৰ্থাৎ আপোনালোকসকল যিসকল আমাৰ মাজত বসবাস কৰি আছে, এইসকল লোকক যিদিনাখনে কাটো নামানিব, এইসকল লোকক অসমটো বাদ দিয়ক ভাৰতৰ পৰা খেদি উলিয়াই পঠিওৱা হ'ব। আপোনালোকে কওকচোন, আপোনালোকৰ বেলেগ দেশ আছে নেকি? বেলেগ ঘৰ আছে নেকি? তেতিয়াহ'লে কলৈ যাব আপোনালোক? সেয়েহে কৈছো, আপোনালোক অসমতে থাকিব লাগিব, ভাৰততে থাকিব লাগিব। কা আমি মানিমেই, কা আমাক লাগিবই, আপোনালোকক আমাক লাগিবই। আৰু এই কাখন সমৰ্থন কৰাৰ বাবে জাগিৰোডত আমাৰ ঘৰটো জ্বলাবলৈ গৈছিল, বহুত মানুহ গৈছিল বোলে। কিন্তু ভাগ্যক্ৰমে আমি সেইদিনাখন জাগিৰোডৰ ঘৰত নাছিলো, আমি গুৱাহাটীৰ ঘৰত আছিলো। সৰু ল'ৰা ছোৱালীকেইটা লৈ শাহুমা লৈ মই গুৱাহাটীত আছো। পীযুষ হাজৰিকা ঘৰত নাছিল। আমাৰ ঘৰৰ বাহিৰৰ গোটেইবোৰ গাড়ী জ্বলাই দিছিল, কাৰণ পীযুষ হাজৰিকাই কাক সমৰ্থন কৰিছিল, এই বঙালী সম্প্ৰদায়ৰ লোকসকলক সমৰ্থন কৰিছিল। আৰু তেওঁ সেইদিনাও কৈছিল যে কা আমাক লাগিবই, আৰু আজিও কয় যে কা আমাক লাগিবই। সেয়েহে কৈছো যে জাতিৰ ভাই তেওঁক মই কব বিচাৰো, তেওঁ এনেকুৱা এটা কথা কবলৈ আহে আপোনালোকৰ মাজত যে সেই জাতিৰ ভাইসকল, মানে তেওঁ কয় যে মই আপোনালোকৰ জাতিৰ ভাই, আপোনালোকৰ বহুমূলীয়া ভোটবোৰ পাই যদি মই কেনেবাকৈ জয়যুক্ত হওঁ, পিছদিনাখনে আপোনালোকক আপোনালোকৰ ঘৰৰ পৰা খেদি পঠিয়াম। তাৰে অৰ্থ হ'ল আপোনালোকৰ জাতিৰ ভাইয়ে কা নামানে। সেয়েহে মই অতি সহজভাৱে কথাটো বুজাই দিছো। এনেকুৱা জাতিৰ ভাই লাগিব নেকি? জাতিৰ ভাই কাক কয়? যিজন মানুহে নিজৰ ডিঙি কাটি গলেও জাতিৰ লগত থাকে, তেওঁহে জাতিৰ ভাই। সেয়েহে কৈছো যে নিজৰ ঘৰখন জ্বলাবই অহাৰ পাছতো পীযুষ হাজৰিকাই আপোনালোকৰ লগত সেইদিনাও আছিল আৰু আজিও আছে। সেয়েহে কৈছো যে সেইজনহে জাতিৰ ভাই, যিয়ে আপোনালোকক সুৰক্ষা দিছে। অকল জাতিটো একেই হলে মানুহ জাতিৰ ভাই হৈ নাযায়। সেয়েহে কৈছো যে পুনৰবাৰ অহা 1 তাৰিখে নিজৰ লগতে ওচৰ পাজৰৰ সকলো মানুহ উলিয়াই ল'ব। এটা কথা সদায় লক্ষ্য কৰিব, আমাৰ যিখিনি হিন্দু জনবসতি অঞ্চল, যেনে ধৰক হিন্দু মানুহ য'ত বেছি বাস কৰে, তাত কিন্তু আমাৰ সদায় এটা দুখ থাকে, আমি সকলো মানুহে কিন্তু ভোট দিবলৈ নাযাওঁ। সেইবোৰ ঠাইত চাবচোন, 100 জন যদি মানুহ থাকে, অতি বেছি 50 বা 60 জনেহে ভোট দিয়ে। কাৰণটো কি জানেনে? আমি ৰাজনৈতিকভাৱে হয়তো কোনোবাখিনিক, যিখিনি মানে মুছলমানসকল যিটো ক্ষেত্ৰত বহুত বেছি কিন্তু তেওঁলোক মানে ৰাজনৈতিকভাৱে সচেতন, এইটো কিন্তু তেওঁলোকৰ ভাল গুণ। কাৰণ তেওঁলোকে জানে যে এটা এটা ভোটৰ মূল্য কিমান। আমাৰ কি হয়, আমি ৰান্ধনীসকলে ভাবো যে মই ভাতকেইটা বনাম, বাকীখিনি যাওক, গতিকে ৰান্ধনীখিনিক ভোটটো এনেই